दोस्तों, गुड मॉर्निंग। वेलकम बैक टू माय यूट्यूब चैनल कंकितास लाइफ। और आज হৈছে इंटरनेशनल यूथ डे। सो সকলোকে বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আজি হৈছে 12 আগষ্ট শনিবাৰ। মই গৈ আছোঁ এতিয়া ছেক্টৰলৈ, য'ত PWD এটা নন গভৰ্ণমেণ্ট 3 মাহৰ ট্ৰেইনিং দিয়া হয় আৰু 3 মাহৰ পাছত চাৰ্টিফিকেট দিয়াৰ লগতে জব অফাৰ কৰা হয়। এতিয়া মই গৈ আছোঁ সাৰ্থক এডুকেশ্যনেল ট্ৰাষ্টৰ চেণ্টাৰলৈ। মই আছোঁ বেলতলাত। আৰু আজি ভিডিঅ'টোত কি হয় আপোনালোকে চাই থাকক। হেল্ল', গুড মৰ্ণিং। আহি পাই মই কৰি ল'লোঁ অলপ ভিডিঅ'। আৰু এইজন হৈছে মোৰ বন্ধু অমিত। আমি কেণ্ডিডেটবোৰে এনেকৈ আহি পাই অলপমান কথা পাতি আছিলোঁ ইজনে সিজনৰ লগত। আৰু এইগৰাকী হৈছে জয়শ্ৰী। তাই মোক খুবেই বেছি ভাল পায়। থেংক ইউ। আৰু এইজনো মোৰ ভাল বন্ধু জ্যোতিষমান। আৰু এয়া চাওক, আমি সাৰ্থকৰ কেণ্ডিডেটবোৰে বনাইছিলোঁ। এই যে গছডাল বাদল আছে সেইখন বনাইছিলোঁ মই। গছডাল বনাইছিলোঁ এনেকৈ ডালি লগাই। আৰু এয়া হৈছে আমাৰ মেম। ছাৰেও কৰি আছে ছাৰৰ কাম। আৰু এজন থিয় হৈ নেজানো দেৱুই কি কৰি আছিল। গুড মৰ্ণিং ছাৰ, হেপী ইউথ ডে। আমাৰ ছাৰ ট্ৰেইনাৰ। আৰু মই লিখি আছিলোঁ আৰ্ট পেপাৰত ইণ্টাৰনেশ্যনেল ইউথ ডে বুলি। আৰু এইখন বনাইছে নিপুণে। Respected sir and ma'am and my dear friends, good afternoon to all. My speech is International Youth Day. The International Youth Day is celebrated to recognize and value the lives of all the youth in the world. The first International Youth Day is celebrated in the year 1999. মই নাটক কৰি যিহেতু খুবেই বেছি ভাল পাওঁ, সেইবাবে মই কৰিলোঁ অলপমান নাটক। আৰু আপোনালোককো দেখুৱালোঁ। পোনপ্ৰথমতে সকলোকে আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱসৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু মই এতিয়া মোৰ স্বৰ ৰচিত নাটক এখন কৰিবৰ কাৰণে ওলাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভাল পাব।
বাইদেউ বাইদেউ আপোনাৰ কেনে লাগিছে কেনেকুৱা সংঘটিত হ'ল এই ঘটনাটি আপুনি তেওঁলোকক চিনি পায় নেকি কেইজন মানুহ আছিলে প্ৰশ্ন মই সুধিব বিচাৰো সেই বিহাস কেইজনক আপোনালোকৰো ঘৰততো পত্নী আছে মৰমৰ পত্নীয়ে যেতিয়া গৰম গৰম ভাত বাঢ়ি দিয়ে কেনেকৈ খাব পাৰি সেই দুখন হাতেৰে আপোনালোকৰ ঘৰত যেতিয়া বেহাৰী মায়ে বিচনাত পৰি থাকে তেতিয়া পাৰেনে ফাৰ্মাচীলৈ গৈ মেডিচিন আনি মাক দিবলৈ সন্তানে যেতিয়া দেউতা বুলি চিঞৰে হাতী ধৰি বুকুৰ মাজত লৈ মৰম কৰাৰ সময়ত হাতীখন কঁপি নুঠে য'ত নৰহত্যাৰ তেজৰ চেকুৰা লাগি আছে আমি সৎ পথেৰে উপাৰ্জন কৰিব নিবিচাৰো আমি কাৰোবাক লুটিম ডকাইতি কৰিম হত্যা কৰিম অলপমান টকা পইচাৰ বাবে বাটত অনা আজৰা কাৰণে লৈ যাম কিন্তু সৎ পথেৰে আমি উপাৰ্জন নকৰো তুমি কিয় হৈ আছা Years later. ফাংচন খতম হোৱাৰ পিছত আমি সকলোৱে ওলাই আহিলোঁ ময়ো ঘৰলৈ যাবলৈ বুলি ওলাই আহিলোঁ আৰু মোক কিছুমানে কমেণ্টো কৰিছে যে মই কি মানুহ যে মই প্ৰত্যেকটো ভিডিঅ'তে কুলি চৰাইৰ মাত দিওঁ পোনপ্ৰথমতে মই অসমীয়া মানুহ আৰু যেতিয়ালৈ মই জানো ন যে মই বেয়া কাম কৰা নাই মই সৎ পথত আছোঁ তেতিয়ালৈ মই মোৰ ভাল লগা কামখিনিকতক এৰি দিব নোৱাৰোঁ অফক'ৰ্ছ ন মই যিখিনিকত কাম পাৰোঁ মই মোৰ ইউটিউব চেনেলৰ ভিডিঅ'বোৰতে দেখুৱাব লাগিব চ' আৰু বহুতে কয় মই কুলি চৰাইৰ মাত ভালকৈ ওলাব পাৰোঁ সেইকাৰণে মই কুলি চৰাইৰ মাতটো দিওঁ এই আমি উঠি লোৱা কেইখনমান ফটো আৰু আজি ভিডিঅ'টো ইমানে থেংক ইউ